Hello guys, welcome back to my YouTube channel. নমস্কাৰ, মই চিম্পি হেণ্ডিকৈ আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পায় আৰু আজি মই যিহেতু পম্পিক দেখিছে গম পাইছোঁ আপোনালোকে যে চেলেঞ্জ ভিডিঅ' এটা কৰিবলৈ গৈ আছোঁ আৰু আজি আমি চেলেঞ্জ ভিডিঅ' কৰিবলৈ লৈছোঁ। ওচৰতে পানী বটল আছে আৰু পানীটো মই মুখত ভৰাই গান গাব লাগিব আৰু তাই ক'ব লাগিব মই কি গান গাইছোঁ। বলক মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাই জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিলে। তেন্তে বলক মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আমি এনেকৈ পাঁচবাৰ মুখত মানে পানী লৈ লৈ গান গাম। তাৰপিছত হানিলে পানী নেমু, এই ৰাতিখন নেমু আৰু এতিয়া লাহে লাহে বৰষুণ দি আছে। বৰষুণটো লাহে লাহে ডাঙৰ হ'বলৈ ধৰিছে। যিয়ে হাৰে নেমু খাব লাগিব। বলকচোন কোন হাৰে চাওঁগৈ আমি। আৰু ভিডিঅ'টো কৰিবৰ কাৰণে আগবাঢ়িছোঁ আমি। পানী বটল মই সদায় ময়ে পাওঁ ফাৰ্ষ্ট। মই কি গান গাম তাকে ভাবিছোঁ। পানীটো মোবাইলত পানী মানে ওলাই ফুচ আৰু এটা কথা ক'বলৈ পাহৰি গৈছিলোঁ দেই। মানে অসমীয়া গান গাব লাগিব, হিন্দী গান গালে নহ'ব। অঁ বগাগৰ বগলী পোহলাই দিছে মানে পুৰা গেছ কৰিছে। বৰ ধুনীয়াকৈ গানটো গাই দিছোঁ, স্পষ্ট হৈ ওলাই গৈছিল মোৰ লগত। সেইটো কাৰণে মই গম পাইছোঁ না। তই যদি আগতে গম পাইছিলি কৈ দিলি কেলৈ? মই ইমানকৈ নেগালোঁ তেতিয়া একদম লাষ্টলৈকে। অঁ শুনি লৈছোঁ। পাৰিছে কি হ'ল? পানীটো গুচি এতিয়া ষ্টাৰ্ট কৰিছে। ইবাৰ পানীটো গুচি গ'লগৈ, এবাৰ পানীটো গুচি নগ'লাগৈহে আছে। এইটো কি আছিলে? এই কিবা এই পেটত আছে মুখত নাই, কিবা ৰৈয়াকৈ হয় তেনেকুৱা টাইপৰ নিব হয়নে? ৰচকী ৰমলাই কমলা দিছিলে তেনেকুৱা টাইপৰ হয়নে? আকৌ দেখোন যা আকৌ এশটা গাই দিছিলে। কি যে মিঠা মন একো যে দুখ কি আছে পালো তোমাৰ দিয়া ৰচকী ৰমলাই একত পালোঁ। আগতে মোৰ মনত নাই আৰু পাছত আকৌ মনত আছে। হয় কেতিয়াবা হৈ যায়। হ'ব দে। এক পইণ্টে আছে। ভালকে কোৱা। বুজি নাই অঁ পানী খাই ল। মই নোৱাৰোঁ আমিতো সৰু মানুহ ভাবিছোঁ হ'ব দে বুলি কোৱা নাই নে? হ'ব দে একো নাই। তাই মই সমান হৈ আছে ন এতিয়া সমান হৈ আছে। এতিয়া ভিডিঅ'টো আমি ৰাতি কৰি আছোঁ। তাই মানে আমাৰ ঘৰলৈ আহিলে আৰু ৰাতিয়ে ভিডিঅ'টো বনাই লওঁ বুলি। এতিয়া বৰষুণ দি আছে। শব্দটো আপোনালোকে ভালকৈ পাই আছে নে?
নাই আছে নাগিবা গছে গছে পাতি দিলে নি বাৰু অকলি যাব বন্ধ মাৰ কবি আৰু অকণমান তেনেকুৱা গান কৰি পাওঁ পুৰণা গান ন হয় নি বহুত নহ'লে পুৰণা গাই দিওঁ পুৰণা গান গা আমি কোন চেনেল সেইবোৰে ভাল মই গান মানে অঁ হ'ব বেলেগ ছিংগাৰ পানী অলপ খাই ল'ম বেছি কলা Nó khổ bố khổ কিবা তোমাক বুলি আছে খালি কি বুজি পোৱা নাই নাজানো মোৰ ইমান দুখ লগা নাই সেইটো গান গাইছিলোঁ দীপলিনা ডেকাৰ মই নাই শুনা আগত কিন্তু নাই শুনা এবাৰ তই ভবাই নাছিলোঁ গানটো শুনিছোঁ খালি মই ইমান মই কিজানি তই ইমান দুখ লগা গান বোলা গান নহয় নহয় পানীয়ে গাই গ'ল খাওঁতে খাওঁতে তেতিয়া বটলত পানী আছে নাই আছে ইমান কিয় টেনশ্যন আছে পানীয়ে পানী এতিয়া মই জুকি আছোঁ নি বাৰু সমান সমান ক'তোতো তাৰপিছত আগতে পাৰিলি অঁ অকণমান নতুন গান গাম বা তই নতুন গান গাম বুলি ক'লে পুৰণা গান গাই দিবি আকৌ মস্ত পুৰণা 1900 চনৰ গান গাই নিদিয়ে আকৌ একো নাই দে বতৰটো পৰা আয়োজন দেখিব এইটো গৌ পথাৰতে পাৰিবি আজি কিমান গাইছোঁ আৰু এতিয়া মই কি গান গাওঁ তাকে মই ভাবিয়ে পোৱা নাই নতুন গান গাবি নেকি কেলৈ কৈ দিম আকৌ নতুন গান গাবি নে কি বোলে সুধি লৈছে তাই কি বগা গালত ফুলা তিলটা আগৰ দেখোন ভীম কলা কলদিল বগা গালত ফুলা তিল হয় নহয় ইমান ধুনীয়া গান বুলি ক'ত বেয়া গান নেকি ধুনীয়া গান হ'ব পচন্দ আগৰ দিনৰ গানবোৰ গাব লাগে হয় নাই আজিকালি দিনৰ গানবোৰ ধুনীয়াই বাৰু খালি আগৰ দিনৰ গানটো বেছি টেষ্ট নাপায় আৰু আগৰ তোমাৰে বেছি হৈ আছে উপায় নাই কিনো গালি তই জানো দে কি গান গাইছিলি কৈ আছে এবাৰ হৈছিল কল খাবলৈ খুৱাই দিলে খেলালে মই যে মগজু যে মোক খেলাই নাই তাই যে সেনেকুৱা এটা গান গাব বুলি মোৰ পইণ্ট কিমান হ'ল মোৰ পইণ্ট কিমান হৈছে 4বাৰ হৈ গ'ল আমাৰ 4বাৰ হৈ গ'ল নে 5বাৰ হৈ গ'ল 4বাৰ হৈ গ'ল 4বাৰ 5বাৰ হ'ল 4বাৰটো হাৰিলি এবাৰটো হেৰি অকল 2বাৰ গেছ কৰিবলৈ পাৰিছোঁ 6বাৰ খেলিলোঁ ছবাৰ খেলিলোঁ 5বাৰ বুলি আহিলে ক'লো আৰু এবাৰ খালি নহয় 5বাৰ হাৰিলে এই যি হয় হ'ব আৰু মই গাই দিম নেকি নাই গাব লাগে ন গেছ মই কৰোণা ছিজনত কাহ নাই হোৱা কাহ
ভালকৈ নাখাবা শুনিছোঁ গানটো খালি মনত অহা একদম আগৰ যুগৰ গান গান নহয় দেখোন গীত গানে আৰু কি আছিলে আগতে এনে বিলতে হালিছে ধুনীয়া হৈ গ'ল ন মই চাৰিয়ে পাই আছিলচোন তই মই চাৰিটা তিনি অঁ মই এবাৰ খেলিম নে কিবা আৰু বোলে হাৰিবলৈ কিবা হাৰিলা বুলি হাৰিলে দেই হাৰিলে টেঙা খাব দিয়া খাই দিয়া ধুনীয়াকৈ নিমখ চিমখ কোনফালৰ পৰা খাম বাৰু মই এতিয়া এইটো হৈ দেখাব 3 পিচ আছে কোনফালৰ পৰা খাবা এপিছতে খাওঁ ন এপিছ খালে মানে হ'ব ন নহ'ব 3 পিচ আছে যে 3 পিচ অঁ হাৰিছে 10 টিমত খাই দিয়া এনেকুৱা যে ইমান হেৰি কৰিব নাপায় দেই মানুহে বৰষুণ দি আছে হজম হ'ব নহ'লেও হজম কৰা দিছোঁ মই টেঙা খাই দিও ভাল পাওঁ খা খা লগত ভোট জলকীয়া অলপ দি দিওঁ বেছি টেঙা নাইতো নাই সঁচা বেছি টেঙা নাই এইডোখৰ এনেই আছিল এই কি আকৌ এইডোখৰ খালে বেছি ভাল হ'ব ন এইডোখৰ কাইলৈ খাব লাগিব মই কাইলৈ ভাত লগত খাব লাগিব এইডোখৰ খাই দিয়া দুডোখৰ গৈছেহে নাখাওঁ সেই পাগল নাখাওঁ খা মই মানে পাগল নেকি নহয় তই এটা বুজাইছ মই দেখা বোলে ইমান পাগল খন বোলে ৰাতি দেখা বোলে পাগল হ'লো নি বোলে খা হাঁহি দি যেতিয়া খাবই লাগিব হ'ব না ধুনীয়াকৈ খোৱা বুলি ভিটামিন আৰু মই ইমান টেঙা খাই বেয়া নাপাওঁ ভিটামিন নামটো মনত পৰিলে কিন্তু আগৰ যুগৰ কথা এটা মনত পেলাইছে দেই ভিটামিন মনত পৰিব লগৰ কেইজনী মানত ভিটামিন মোৰ লগৰবোৰে যিবিলাক চাব গম পাব ভিটামিন মই খালোঁ তাই হাৰিলে তাই জিকিলে জিকিলোঁ হাৰিলে তাই খাব দে সৰাজনী লাভে হ'ল টেঙা খাবলৈ পালোঁ তাই আকৌ ভাত চাত খাই উঠি শুব তাই কি খাবলৈ পালে হয় নাই আপোনালোকে জনাবচোন মই একদম ধুনীয়াকৈ টেঙা খাবলৈ পালোঁ গম ন টেঙা খাব লাগে তাই একো খাবলৈ নাপালে মই দিনত খাম আকৌ ৰান্ধি কোনে খায় তেন্তে আজি ভিডিঅ'টো ইমানেই আছিলে মোৰ মেকুৰীজনী এতিয়া জুতি দিছে ভিডিঅ' আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে কেনেকুৱা পালে জনাব আৰু যদি ভাল লাগিলে প্লিজ কমেণ্টত জনাবলৈ মই আশা ৰাখিলোঁ আৰু তেন্তে আজিলৈ আকৌ আহিম এটা নতুন ভিডিঅ'ৰ সৈতে বাই বাই লাভ ইউ অল